বন্ধুসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ ঘৰতে উৎপন্ন হোৱা পাচলিৰ এটা উৎকৃষ্ট ৰেচিপি, ভেন্দি ৰেচিপি। এই খাদ্যৰ বাবে অতি উপযোগী আৰু স্বাস্থ্যকৰ। মই ঘৰতে উৎপন্ন হোৱা ভেন্দি আজি প্ৰথম ছিঙিছোঁ, সেইবাবে ৰেচিপিটো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। ভেন্দিখিনি কেতিয়াও কাটি পেলাই নুধুব, কটাৰ আগতে এনেকৈ পানীত ধুই ল'ব। আহকচোন চাওঁ, মই বেছি কথা কৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কেনেধৰণে ভেন্দিৰ ভাজিখন বনোৱা হ'ব। এয়া মই ভেন্দিখিনি কেনেকৈ কাটিছোঁ আপোনালোকে মন কৰি যাব। অলপমান কুনিয়া কুনিয়াকৈ ভেন্দিখিনি কাটি লোৱা হৈছে। এনেকৈ কুনিয়া কুনিয়াকৈ ভেন্দিখিনি কাটি ল'লে ভজাৰ পিছতো দেখিবলৈ বৰ ধুনীয়া হ'ব আৰু এই সুন্দৰকৈ আমি থালত পৰিৱেশনৰ বাবে উলিয়াই দিব পাৰিম। কাটি হৈ গৈছে, ভেন্দিখিনি খুব ধুনীয়া হৈছে দেখিবলৈকে, কটা হৈ গৈছে। তাৰপিছত মই কি কৰিছোঁ, এখন চামুচেৰে 3 চামুচ বেচন লৈ এটা বেচনৰ পেষ্ট বনাই ল'লোঁ। বেচনৰ পেষ্টটোত অকণমান নিমখ আৰু অকণমান হালধি দিয়া হৈছে, ধৰক চামুচ এখনে আধা চামুচ। তাৰপাছত মই এখন পেনত অলপমান এনেকৈ তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিয়া হ'ল। মোৰ তেলখিনিৰ পৰা ধুনীয়াকৈ ধোঁৱা ওলাইছে, এইখিনি সম্পূৰ্ণ গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত গেছটো ল' ফ্লেম বা মিডিয়াম ফ্লেমত কৰিব, হাই ফ্লেমত নিদিব। তাৰপিছত মই বেচনত লেটিয়াই এডোখৰকৈ ভেন্দি ভাজি দি যাম। এয়া চাওক, মোৰ ভেন্দিখিনিত কি ধুনীয়া ৰং উঠিছে। এইটো ল' ফ্লেমত অকণমান সময় আমি 2-3 মিনিট ফ্ৰাই কৰিম। ইয়াৰ কালাৰটো আৰু ধুনীয়া হ'ব, আপোনালোকে চাই থাকক। কোনো ধৰণৰ ফুড কালাৰ নিদিয়াকৈ ইয়াৰ কালাৰটো বৰ ধুনীয়া হৈছে। মোৰ ভেন্দি ফ্ৰাইখিনি প্ৰায় হৈ গৈছে। ল' ফ্লেমত প্ৰায় 3 মিনিটমান সময় ফ্ৰাই কৰিলোঁ আৰু এইখিনি কাঢ়িব পৰা হৈ গৈছে। ইয়াৰ কালাৰ ইমান সুন্দৰ আহিছে যে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকেও এদিন ট্ৰাই কৰিবচোন, এনেকুৱাই ধুনীয়া হ'ব। এই আছে মোৰ ভেন্দি ফ্ৰাই হৈ গৈছে। ইয়াত কিছুৱে বেলেগ বেলেগ নাম দিও জানে, ইয়াত ভেন্দি পকোৰা বুলিও ক'ব পাৰে, ভেন্দি ফ্ৰাই বুলিও ক'ব পাৰে। ইয়াত ওপৰত অকণমান চাট মছলাও ছটিয়াই দিব পাৰে। দেখিবলৈ ইমান সুন্দৰ হৈছে যে ইয়াত দেখি ই স্বাস্থ্যসন্মত। আপুনি ঘৰতে বনাই এনেদৰে পৰিৱেশন কৰক ৰেচিপি। ভেন্দি পকোৰাৰ লগতে মই আপোনাক দেখুৱাম আজি বেঙেনাৰ পকোৰা। বেঙেনাখিনি প্ৰথমতে এনেদৰে কাটি মই অলপ সময় পানীত তিয়াই থলোঁ। বেঙেনাৰ অকণমান নিমখ দি পানীত তিয়াই থ'লে ইয়াৰ খাৰকীয় গুণটো নাইকিয়া হৈ যায়। মই অলপমান পানীত তিয়াই থলোঁ। 5 মিনিট সময় মই বেঙেনাখিনি পানীত তিয়াই থৈ এতিয়া বেচনৰ লেয়াৰটোত বেঙেনাখিনি তিয়াই দিলোঁ আৰু এতিয়া এচকল এচকলকৈ মই ফ্ৰাই কৰি যাম। দুইফালে ইলুটি সিলুটি কৰি গেছৰ ফ্লেমটো ল' কৰি অলপ সময় সিজিবৰ কাৰণে ৰাখি দিলোঁ। এনেদৰে আপুনি এপিচ এপিচকৈ ছাইডত দি যাব পাৰিব। বেঙেনা কেইপিচ ভালদৰে সিজিবৰ বাবে মই অকণমান প্ৰায় 1 মিনিটমান সময় ঢাকনা লগাই দিছোঁ, যাতে বেঙেনাখিনি ভিতৰৰ পৰা কোমল হৈ আহে। মোৰ বেঙেনা কেইপিচ প্ৰায় হৈ গৈছে, কাঢ়িব পৰা হ'ল। কালাৰ কি ধুনীয়া আহিছে। এয়া চাওক, মোৰ বেঙেনা ফ্ৰাইখিনি হৈ গৈছে, দেখিবলৈ অতি সুন্দৰ হৈছে। মোৰ পৰিয়ালৰ লোকে এনেকৈয়ে বেঙেনা ফ্ৰাই খাই অতি ভাল পায়। ইয়াৰ লগতে মই এটা জলকীয়াও ফ্ৰাই কৰি দিছোঁ। এনেকৈয়ে জলকীয়া ফ্ৰাই, বেঙেনা ফ্ৰাই একেলগে সুস্বাদু আহাৰ খাব পাৰি। এনেকৈয়ে মাছ মাংস নহ'লেও বেঙেনা ফ্ৰাই, ভেন্দি ফ্ৰাই, জলকীয়া ফ্ৰাই এনেকৈ এসাঁজ সুন্দৰকৈ বনাই অতিথি আপ্যায়নো কৰিব পাৰি।
মই প্ৰায়ে এনেকৈ বনাওঁ মোৰ আজি ঘৰৰে ভেন্দি ঘৰৰে বেঙেনাই দি আজি সুন্দৰকৈ এসাঁজ ৰান্ধিছোঁ গধূলিৰ সাঁজ সুন্দৰকৈ খাম এয়া চাওকচোন মই ভেন্দিৰ আৰু এটা ৰেচিপি দেখুৱাম মই এই ভেন্দিখিনি এনেকৈ কাটি লৈছোঁ তাৰপিছত এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ মোৰ তেল আৰু কেৰাহী প্ৰায় গৰম হৈয়ে গৈছে তেল অকণমান দিব মই অতি কম তেলতে কি সুন্দৰকৈ ভেন্দি ভাজিখন বনাম আপোনালোকে চাই যাওক মই ইয়াত আধা চামুচ হালধি দিছোঁ সোৱাদ অনুসাৰে নিমখ মই প্ৰায় আধা চামুচ নিমখেই দিছোঁ আপোনালোকে নিমখ কমকৈ খালে কমকৈ দিব আৰু বেছিকৈ খালে অকণমান বেছি দিব পাৰে কিন্তু আধা চামুচ ইমানখিনি ভেন্দিৰ কাৰণে জোখৰ সময় ভালদৰে লৰাই ল'ব ভেন্দিখিনি তাৰপিছত অকণমান ঢাকনা লগাই দিব এয়া চাওক মই ঢাকনা লগাই দিছোঁ আৰু আপুনি 1 মিনিটমান সময় এনেকৈ থৈ দিয়ক 1 মিনিটমান সময়ৰ পিছত পুনৰ এনেকৈ লৰাই দিছোঁ মোৰ ভেন্দিখিনি ঘৰতে খোৱা একদম কোমল ভেন্দি আছিলে প্ৰায় সিজিছে আৰু অকণমান সময় থাকিলেই মোৰ ভেন্দি ভাজিখন হৈ যাব মোৰ ভেন্দি ভাজিখিনি প্ৰায় হৈ গৈছে মই দুটামান জলকীয়াও দি দিছোঁ অকণমান জ্বলা আৰু টেঙা ভাৱ হ'লে মই ভেন্দি ভাজি খাই খুবেই ভাল পাওঁ আপোনালোকেও এনেকৈ এদিন খাবচোন মই এই প্ৰায় আধা চামুচ আমচুৰ মছলা দি দিছোঁ আমচুৰ মছলাত অকণমান টেঙি টেঙি গুণ এটা থাকে এই ভেন্দি ভাজিখন বৰ সোৱাদ কৰি তোলে ভালদৰে এবাৰ আমচুৰ মছলাখিনি দি পেলাই লৰাই দিব এয়া চাওক মোৰ ভেন্দি ভাজিখন হৈ গৈছে কিমান কম তেলতো তেলেতীয়া কৰি একদম ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু ইয়াত খাবলৈ বৰ সোৱাদ হয় আপোনালোকেও এনেকৈ আমচুৰ মছলা দি ভাজিখন বনাই খাব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ